হেল্ল' গুড মৰ্ণিং বন্ধুসকল। আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু ৰাতিৰ উৰুকাৰ বাবে আমি বজাৰ চজাৰৰ কাৰণে এতিয়া ৰেডি হৈ আছোঁ আৰু অলপ সময় পাছতে বজাৰলৈ যাম। এতিয়া ৰাতিপুৱাৰ সময়, আজি জানুৱাৰীৰ 14 তাৰিখ। চ' বজাৰ যাবৰ কাৰণে আমি এতিয়া ৰেডি হৈ আছোঁ, কিন্তু খুব পাতল আজি ৰ'দটো। এই ভিউটো দেখিছে চাগে, এনেকুৱা পুৰা পাহাৰবোৰো কুঁৱলী কুঁৱলী নিচিনা হৈ আছে, খুব পাতল ৰ'দ আজি। চ' উৰুকাৰ আজি বজাৰত আমি কি বজাৰ কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ঠিক আছে? আকৌ অলপ সময় পাছত লগ পাম। ৰেডি কৰিছোঁ, এয়া নাৰিকল, এয়া তিল, এয়া ৰেডি কৰিছোঁ নাৰিকল খালি ফ্ৰিজত থোৱাৰ কাৰণে টান হৈ গ'ল। চুমকাই পিঠা বনাইছে, স্পেচিয়েল পিঠা। তিল পিঠা বনি আছে, পিঠা বনি আছে। সৰহকৈ দিয়া, সৰহকৈ দিয়া, খাবলৈ ভাল হয়। কমকৈ দিলে বেয়া খাবলৈ পিঠা। এয়া নাৰিকল, আৰু এয়া বজাৰ যোৱাৰ আগতে আমি ভাবিলোঁ মই পিঠাকেইটা বনাই থৈ যাওঁ। এয়া মই তিল পিঠা বনাই আছোঁ, বহু দিনৰ মূৰত বনাইছোঁ, সেইকাৰণে অলপ ভাঙিও গৈছে একচুৱেলি। তথাপি কেইটামান বনাবলৈ চাইছোঁ। গোটেইকেইটা মেক্সিমাম মায়ে বনাইছে, মই দুটামানহে বনাইছোঁ। এয়া আমি উৰুকাৰ মাছৰ বজাৰৰ কাৰণে আহিছোঁ। মাছৰ বজাৰৰ এয়া সন্মুখত এনেদৰে চব্জিখিনি পোৱা যায় আৰু ইয়াৰ পৰা অকণমান আগলৈ গৈ সম্পূৰ্ণ মাছৰ বজাৰ আছে। এইখনেই হৈছে আমাৰ ঘৰৰ পৰা আটাইতকৈ ওচৰ হোৱা মাছৰ বজাৰ। ইয়াত এনেদৰে চব ধৰণৰ মাছেই পোৱা যায়। জীয়া মাছো আছে, কিছুমান মাছ সৰু মাছ আছে, কিছুমান ডাঙৰ মাছ আছে, ভেৰাইটিজ ধৰণৰ মাছ আছে। এয়া হৈছে চিতল আৰু ৰৌ, বাহু, খৰিয়া, বহুত ধৰণৰ মাছ, এইবোৰ জীয়া মাছ। তাৰপিছত এইখিনিও চিতল মাছেই। মই আচলতে ভাবিলোঁ চাই লওঁ, আৰু হাজবেণ্ড পিছত আহি আছে। ৰৌ মাছ, বাহু মাছ, মায়ে এইবোৰ দাম চাম সুধি আছে। এইখিনি চিতল মাছ, কিছুমান চিতল জীয়াও আছে। চাই ভাল লাগে কাৰণে আমি ভাবিলোঁ প্ৰথমতে অকণমান চাই লওঁ, তাৰপাছত আমি কি কিনো চাম। এইখিনি ৰৌ মাছ আৰু এইফালে চিতল, মেক্সিমাম ৰৌ, চিতল, বাহু সেইকেইটাই আছে। বহু দিনৰ মূৰত আচলতে এনেকুৱা ধৰণৰ মাছৰ বজাৰ আমি দেখিবলৈ পাইছোঁ। বেংগলোৰত যিহেতু মাছ পায় যদিও ইমান ডাঙৰ মাছৰ বজাৰ আচলতে দেখা পোৱা নাযায়। বহুত দিনৰ মূৰত এনেকুৱা ধৰণৰ ইমান ধৰণৰ বেলেগ বেলেগ ধৰণৰ মাছ ইমান বেছি এমাউণ্টৰ আচলতে সঁচাকৈ বহুত দিনৰ মূৰতে দেখিছোঁ। সেইকাৰণে ভাবিলোঁ অকণমান সময় চাই লওঁ, তাৰপাছত আমি চিলেক্ট কৰিম কি কিনো। এইকেইটা যি থকা চিতল মাছ, আমি ইয়াৰে এটা আচলতে মায়ে ৱেইটটো ল'বলৈ কৈ আছে। এইকেইটা দেখিছে লৰি আছে। আচলতে আমি এনেকৈ যি থকা চিতল মাছ বহুত দিন খোৱাও হোৱা নাছিলে। বেংগলোৰত যদিও পায় চিতল মাছ, তথাপি
গোটেইটো লোৱাটো সম্ভৱ নহয় কাৰণ আমি দুজন মানুহৰ কাৰণে গোটেইটো আচলতে বহুত ডাঙৰ হয় আৰু যিমান যি থকাটো কেতিয়াও নাপায় বাৰু। এয়া আমাৰ মাছটো ৱেইট কৰি আছে, প্ৰায় 2 কেজি মানৰ হ'ব মাছটো, ৱেইট কৰি আছে। আৰু মাছ লোৱা হৈ গৈছে আমাৰ। আৰু হাঁহৰ মাংসটো আগদিনাই কালি লোৱা আছিলে, চিকেনো লোৱা হৈ গৈছে। এতিয়া আমি বজাৰ কৰি ঘৰৰ কাৰণে ঘৰলৈ গৈ আছোঁ। শাক পাচলি অলৰেডি চব লোৱাই আছে, এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এয়া উৰুকাৰ বজাৰৰ কেইখনমান আমাৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। এয়া হৈছে আমাৰ উৰুকাৰ বজাৰৰ ব্লগ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কি বনালোঁ সেয়া দেখাম। গতিকে সকলোলৈকে ধন্যবাদ জনাই বাই বাই।